গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ। চ' বহুত দিনৰ মূৰত আজি মানে ব্লগ বনাই আছোঁ আৰু আজি আমি গৈ আছোঁ নাক্কাটি, য'ত কমতাপুৰ ফেষ্টিভেল হৈছে তাত গৈ আছোঁ। আৰু মানে এইকেইদিন মই কণ্টিনিউ ব্লগ দিব পৰা নাছিলোঁ, মোৰ এক্সাম চলি আছিলে আৰু এক্সাম এতিয়াও মানে শেষ পোৱা নাই, যদিও মই এইকেইদিন মানে অলপ টাইম পাইছোঁ। চ' এইকাৰণে আহিছোঁ আৰু ইয়াৰ মোৰ লগত আছে বৈকুণ্ঠ ভাই, জজ ভাই। এতিয়া মানে মই বৈকুণ্ঠ ভাইৰ ঘৰত আহিছোঁ আৰু ইয়াৰ পৰাহে এতিয়া আমি নাক্কাটি পাহাৰলৈ যাম। ইয়াৰ পৰা কিমান দূৰ? বেছি দূৰ নহয়, 1.5 কিলোমিটাৰমান হ'ব চাগে। আমাৰ বৈকুণ্ঠ ভাই এতিয়া লৈ যাব আমাক আৰু চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যোনে যোনে নতুনকৈ আহিছে চ' চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব। চ' বলক তাত গৈ লগ পাই আছোঁ। হ'বনে নাই ষ্টাৰ্ট? লেটছ গ'। ফাইনেলি ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া যাওঁ। আমি দেই আজি পুখুৰীত গ'লে শেষ। আৰু ইয়াৰ চাওক গাইজ, পুৰা নেচাৰেল বিউটি লুক। জজ কেনেকুৱা লাগিছে? গাইজ মানে নেচাৰেল বিউটি। তিনিটা কৈছে তিনিটা। তো গাইছ এয়া চাওক, ফাইনেলি আহি পালোঁ কমতাপুৰ ফেষ্টিভেলৰ ইয়াত। আৰু ইয়াৰ আগত চাওক পুৰা মানুহৰ লাইন লাগি গৈছে আৰু পুৰা ধূলা পৰিস্থিতি, মানে অলপ ৰাস্তাটো ধূলা হৈছে ন, চাওক। তো গাইছ ফাইনেলি আহি পালোঁ ইয়াৰ নাক্কাটি ফেষ্টিভেলৰ ইয়াত। আৰু ইফালে কিবা কিবি প্ৰগ্ৰাম হৈ আছে আৰু ইফালে নাক্কাটি পাহাৰখন। আৰু ইয়াত আমাৰ বেগখন মানে দলং, পুৰণি দলংখন আছে আৰু এইখন ইয়াত তাত যাওঁ আৰু। আৰু গাইছ এইখন এনেকুৱা বহুত পুৰণি, মানে বহুত পুৰণি দলং আৰু এতিয়াও মানে ইয়াৰ কাঠবিলাক এতিয়াও ঠিক আছে, একো মানে সলনি কৰাই নাই। জাষ্ট অলপ মাটি চাটি দিছে এইটো চাইডত আৰু এইটো চাইডত অলপ মানে ইফালে পৰা ইফালে মানুহবিলাক যাবৰ কাৰণে। চাওক আৰু ইয়া মোৰ মোবাইলৰ 10Xৰে আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ ওপৰত এতিয়াও মানে টপ পইণ্টত মানুহবিলাক উঠি তাত আছে আৰু ৰাতিটো থাকিব চাগে। আৰু গাইছ এইফালে আমাৰ কোচৰাজবংশী মানুহৰ মানে গাঁৱলীয়া পৰিৱেশৰ এটা এক্সাম্পল মানে দেখুৱাইছে। আৰু ইয়াত মানে কিছুমান আমাৰ ট্ৰেডিশ্যনেল বস্তুবোৰো দেখুওৱা হৈছে, যেনেকৈ ইয়াত আছে। আৰু ইয়াতে তাঁতশাল আৰু ইয়াতে মানে গামোচা বনাই আছে আৰু কিবা কিবি বস্তু দিয়া আছে। আৰু এইটো ঘৰ আছে, ঘৰটোত দেখুৱাম আপোনাক, এইটো বৰ ঘৰ বুলি কয়। ইয়াত ভিতৰত দিয়া এটা ট্ৰাংক থৈছে আৰু ইয়াত বিচনা আছে, ইয়াতে মানে মানুহ থাকে। তো এইটোৱে আৰু এইপিনে আছে। আৰু গাইছ এইপিনে চাওক, এইটো হৈছে খোৱাৰ আৰু ইয়াতে মানে হাঁহ কুকুৰা এইবোৰ থাকে। তাৰপিছত এইপিনে আছে গোৱালি ঘৰ। আৰু ইয়াত দেখিবলৈ পাইছে জাপি, খালৈ, তাৰপিছত আৰু কিবা কিবি। আৰু গাইছ এইপিনে খালৈটো যে আছে, খালৈটো ৰাজবংশী ভাষাত খলে বুলি কয় এইটো। আৰু এইপিনে এইখন কি কাইচাল দৰি। তাৰপিছত এইপিনে এইখন আখানা, তাৰপিছত মৰাপাতক মানে পাতা বুলি কয় আমাৰ এইফালে। আৰু এইখন হৈছে হাচকিনি, মানে এইখনক কি কয় হাচিনি বুলি কয়। আৰু এইখন যে দেখিছে মানে ৰছীবিলাক যে পকাই, মানে এইখনক কি উৎকোণ বুলি কয়, উৎকোণ। চাই লওক আৰু বহুতো কিবা কিবি আছে এইবোৰ। আৰু এইপিনে আছে ঠাকুৰ ঘৰ, এতিয়া হৰি ঠাকুৰ, এতিয়া মানে হৰি ঠাকুৰক পূজা কৰা হয় এইটো। পাকঘৰটো আৰু ইয়াত পাকঘৰৰ ইয়াত আছে মানে মাংস কাটিবলৈ এইটো ঢাকালিটো আছে আৰু এইখন ঘৰ মানে। তাৰপিছত এইপিনে আমাৰ বৈকুণ্ঠ ভাই কিবা বনাই আছে নেকি? আচ্ছা, তাৰপিছত ইয়াত বস্তু আছে এইটো লাও খৰা। ইয়াতে মানে কিবা কিবি ক'বলৈ গ'লে পাকঘৰৰ কিবা কিবি বস্তুবিলাক ৰাখে আৰু সৰু মানে মছলা পাতি চাগে। তাৰপিছত ইয়াত কিবা কিবি বস্তু আছে এইবিলাক। তাৰপিছত খাৰিকা, পাঞ্চেদান, চাদন, ধনী আৰু কিমান কিবি পাচি আছে। কুলা আছে, এইখনক কুলা বুলি কয়, এইখনক আমাৰ কুলা বুলি কয়। এইখন ধাৰা। আৰু এইপিনে আছে বেংক অফ ধান, মানে ইয়াত ধান ৰখা হয়। আৰু এইটো ভাণ্ডাৰ বুলি কয়, ভাণ্ডাৰ। এই ধান নাই।
আৰু গাইছ ইয়াত আছিলে হেৰি আপোনালোকৰ কোচবিহাৰ ৰাজবাৰীটো ইয়াত মানে বনাইছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ মানে ইয়াত বৰষুণ আৰু বতাহৰ কাৰণে মানে ভাঙি গ'ল বস্তুটো। মানে পোষ্টাৰ টাইপৰ বনাইছিলে, সেইকাৰণে পূৰা বতাহ দিছিলে, বতাহত মানে বস্তুটো আধা ভাঙা হ'ল, তো গোটেইখিনি মানে ভাঙি দিলে এইটো। চ' এতিয়া আৰু নাই এইটো মানে বহুত। আৰু এই ৰাজবাৰীটো মানে কমতাপুৰ ফেষ্টিভেলৰ এটা বিশেষ আকৰ্ষণীয় আছিল, কিন্তু কি কৰিব, আধা ভাঙা হ'ল, তাৰপিছত গোটেইটোৱে মানে ভাঙি দিল মানে। আৰু ইয়াতে পোষ্টাৰো দিছে নাকাটি বায়'ডিভাৰ্চিটি ইনফৰমেশ্যন চেণ্টাৰ। তো গাইছ ইয়াত মানে নাকাটি পাহাৰৰ মানে কি কি জীৱ জন্তু, তাৰপিছত চৰাই চিৰিকটি, হাত আদি মানে বিভিন্ন ধৰণৰ জীৱ জন্তুৰ পৰা আৰম্ভ কৰি চৰাই চিৰিকটি যিমান কি আছে, চ' এইকেইটা মানে ইয়াত উপলব্ধ আছে। মানে ইয়াত পোষ্টাৰত মেনশ্যন কৰা আছে, মানে ইয়াত দেখুৱাই দিছে যে কি মানে ইয়াত আছে। ত' ইয়াৰ ইম্পৰ্টেণ্ট বাৰ্ডছ অফ নাকাটি আৰু মানে ৰিজাৰ্ভ ফৰেষ্টত কি আছে ইয়াত মানে এইটো চাওক। আৰু ইয়াত চাওক বিভিন্ন ধৰণৰ ডেঞ্জাৰাছ সাপো আছে, তাৰপিছত মানে বহুত। তাৰপিছত ইয়াতে আছে কাছ মানে বিভিন্ন প্ৰকাৰৰ আছে, তাৰপিছত বুঢ়ী সাপ আছে, তাৰপিছত বহুতো ধৰণৰ মানে বান্দৰো আছে, তাৰপিছত হৰিণো আছে ইয়াত, আৰু পখিলা আছে বহুতো ধৰণৰ। আৰু গাইজ আপোনালোকে যদি ইয়াত আহে মানে ফুলৰ গছ ল'বও পাৰিব মানে। তাৰপিছত এইপিনে দোকানবোৰত চবতে মানে কোচ ৰাজবংশী মানে যোনটো ট্ৰেডিশ্যনেল সাজপাৰ আছে চব পাব আপোনালোকে ইয়াত। তাৰপিছত এইবিলাক দোকান আৰু এইপিনে আহি মানে এইপিনে দেখা পাব আপোনালোকে বেতৰ বিভিন্ন ধৰণৰ সামগ্ৰী। তাৰপিছত এইপিনে আছে আটাৰ ৰস, এইফালে আছে কোকো-কোলা, আৰু এইফালে হৰলিক্স, আৰু এইফালে আৰু যদি কোনোবাই খাব খোজে মানে ইয়াত পাই যাব। আৰু ইয়াত পূৰা আছে মাছৰ পৰা আৰম্ভ কৰি হাঁহ গাহৰি চব আছে মানে ইয়াত। তাৰপিছত আৰু আছে, তাৰপিছত এইবিলাক আৰু এনেকৈ আহি আপোনালোকে দেখা পাব ষ্টেজখন। আৰু ইয়াতে কিবা কিবি প্ৰগ্ৰাম চলি আছে, আৰু আজি বোলে দীপলিনা আহিব, আৰু চাওঁ ৰাতি যদি থাকোঁ দীপলিনা বাইকো দেখা পাম। আৰু ইয়াত চাওক পূৰা মানুহ হৈ আছে, আৰু ৰাতি পূৰা ধামাকা মানুহ হ'ব, আৰু আপোনালোকে আহিব। আৰু ইয়াত হট এয়াৰ বেলুন কিবা কিবি আছিলে, কিন্তু সেইকেইটা আজি নাই মানে, আপোনালোকক দেখাব নোৱাৰিলোঁ। সেইকেইটা মানে কিবা হ'ল মানে আজি নাই মানে। এয়াই আছিলে কমতাপুৰ ফেষ্টিভেল। চ' চাই কেনেকুৱা বোলে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিছে চ' লাইক কমেণ্ট শ্বেয়াৰ এণ্ড নতুনকৈ যদি আহিছে তো ছাবস্ক্ৰাইবটো কৰি দিব, আৰু কাষত থকা বেলেগটো টিপি দিব। আৰু আজিৰ কাৰণে বাই বাই, আকৌ লগ পাম নেক্সট ব্লগত।